আজি লাল চাহ কাপ হাতত লৈয়ে ব্লগটো ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱাই লাল চাহ আৰু বিস্কুট খায়েই মই মোৰ ৰাতিপুৱাৰ ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আজি কলেজলৈ যোৱা নাছিলোঁ, মাংসকে অলপমান লৈ আহিব দিলে। লৈ আহিলোঁ আৰু আহিয়ে কি দেখিলোঁ, লিজা আৰু তানু আহিছে। মই কলেজ নোযোৱাৰ কাৰণে সিহঁতে সুধিব আহিছে যে মই কিয় কলেজ যোৱা নাই। সেইকাৰণে সিহঁতে মোৰ কাৰণে চিপছ আৰু ক'ল্ড ড্ৰিংকছো লৈ আহিছিলে। সিহঁতকো অলপমান ক'ল্ড ড্ৰিংকছকে খাব দিলোঁ। দুয়োটাই যে কিমান নখৰা কৰি থাকে নহয় গাইজ। আহিয়ে মোৰ যেনেকৈ তেনেকৈ ভিডিঅ' বনাই সিহঁতে হাঁহিব ধৰিছে। কি হ'ব গাইজ, মই সিহঁতৰ লগত নোৱাৰিছোঁ আৰু। তাৰপিছত সিহঁতক চাহখিনি খাব দি মই পাকঘৰলৈ আহিছিলোঁহে। মোক বোলে সিহঁতে হেল্প কৰি দিব, সেইকাৰণে পাকঘৰলৈকে আহি পালে। তাৰপিছত আমি ধুনীয়াকৈ খানা চানা ৰেডি হৈ গ'ল, তো আমি খাবলৈ বহি গ'লোঁ। তো কোনে কোনে বাৰু এনেকৈ ভিডিঅ' নোচোৱাকৈ খাব নোৱাৰে? তানুই যে একেবাৰে মোবাইল নোচোৱাকৈ ভাত খাবই নোৱাৰে। সিহঁতে যাবলৈ ওলালে, মই সিহঁতক থ'ব আহিলোঁ। তো সন্ধিয়া পকৰি আৰু ঘুগুনি খালোঁ আৰু ৰাতি মই ভাত ভাজি খালোঁ। বাই বাই।